मागो दमासिजों लोब्बा लाखिनानै 1 नं सुवागपुर गामियाव ब्रैथि बोसोरारि भलिबल बादायलायनाय जालाङो। माहारियारि बान्था मोनगिरि उमेश चन्द्र दास आरो नृपेन डेकानि गोसोखांथियाव 1 नं सुवागपुर गामिनि अरुणोदय संघनि बानजायनायाव मागो दाननि 1 खालार खालि फुंबिलि समनिफ्राय हौवासा आरो हिन्जावसाफोरनि माराथन खारनाय रुंसारफोरनो गोसोखांथि बावनाय जालाङो आरो बेनि उनाव भलिबल बादायलायनायखौ बिटिसिनि बारग' इएम गणेश कसारिया बेखेवनानै होयो। मख'जाथाव बाथ्रादि अरुणोदय संघनि बानजायनायाव जानाय भलिबल बादायलायनायाव ओनसोलनि गोबां हानजाया बाहागो लादोंमोन। এয়া আমাৰ চতুৰ্থ বাৰ্ষিক ভলীবল প্ৰতিযোগিতা। আজিৰ দিনটোৰ হ'ব 1 মাঘ। এতিয়া কথা হ'ল আমাৰ আজি 4 বছৰে এই অৰুণোদয় সংঘৰ খেলপথাৰত ঠিক এনেকৈ আজিৰ নিচিনাকৈ এই যিখন আমাৰ কাৰ্যসূচী চলি আছে। আজিৰ দিনটোৰ যি কাৰ্যসূচী আছিল এই কাৰ্যসূচীৰ ইতিমধ্যে আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা ল'ৰা আৰু ছোৱালীৰ কাৰণে সেইখিনি হৈ গ'ল আৰু সেইটো উদ্বোধক কৰিলে অচ্যুত চন্দ্ৰ দাস 1 নম্বৰ সুৱাগপুৰ আৰু পৰিৱেশ নিগাকৰণৰ কাৰ্যসূচী সমাপ্ত ঘটিল আৰু সেইটো কৰিলে শ্ৰীযুত কৃষ্ণকান্ত দাস শিক্ষক আমাৰ সুৱাগপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা স্মৃতি তৰ্পণ আছিল আৰু সেইটো আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ মাধৱ চন্দ্ৰ ডেকাদেৱে কৰিলে। আৰু আজিৰ যিখন এই আৰম্ভণিৰ পৰা শেষলৈকে যি ভলীবল প্ৰতিযোগিতা আমাৰ ফিল্ডত চলিব এইখনৰ এই খেলখন উদ্বোধক হিচাপে আমি গণেশ কছাৰীক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে বহুতো মানে ব্যস্ততাৰ মাজত থাকি আহিও আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰি গুচি গ'ল। এতিয়া আমাৰ আগন্তুক এই খেলৰ মাজতে আমাৰ কলগাছত উঠা খেল এখন আছে। এই খেলখনৰ কোনো আমাৰ ফিজ বা মাচুল দিয়া নহয় আৰু নালাগে। আৰু আনফালেদি আমি শেষত এখন হাঁহ ধৰা খেলৰ আমি আৰম্ভ কৰিম। এই হাঁহ ধৰা খেলখনৰ কোনো আমি মাত্ৰ 10 টকাহে আমি মাচুল নিৰ্ধাৰণ কৰিছোঁ। গতিকে এইখিনিয়ে আমি বৰ্তমান আগবাঢ়ি আছোঁ। এইখন আমাৰ স্বৰ্গীয় উমেশ চন্দ্ৰ দাস আৰু স্বৰ্গীয় নৃপেন চন্দ্ৰ ডেকাৰ সোঁৱৰণত আৰু আজি 4 বছৰ আগৰ পৰা চলি আছে আৰু সেইটো চলি আছে। এইটো আমাৰ অৰুণোদয় সংঘৰ মানে জৰিয়তে এইটো কৰা হৈ আছে। আছে ইয়াতে আছে ৰ'বা আছে।